হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি হৈছে ছানডে 24 তাৰিখ। মই যিখন হস্পিটেলত কাম কৰোঁ, আমাৰ ষ্টাফসকল মিলি আমি পিকনিক যাব ওলালোঁ। চিষ্টাৰবোৰ আহিছে, কিন্তু সকলোবোৰ আহিব পৰা নাই কাৰণ তেওঁলোকৰ কিছুমানৰ ডিউটি আছে। এয়া আমি গাড়ীত বহি যাবলৈ ওলালোঁ। আমি গৈছিলোঁ শান্তি আশ্ৰম। আমাৰ ঘৰৰ পৰা 5-6 কিলোমিটাৰমানৰ দূৰত হয়, ব্ৰহ্মপুত্ৰৰ পাৰত। খুব ধুনীয়া জেগা হয়। আমি এতিয়া আহি পিকনিক স্পটটো পালোহি। কিমান যে ধুনীয়া লাগিছে চাওকচোন। এইখিনিতে আমাৰ পৰা তেওঁলোকে কমিটি মানুহ বুলি কৈছে আৰু 100 rupees লৈছিলে। আমি আহি পাই গ'লোঁ। কিমান যে ধুনীয়া লাগিছে, সকলোৰে ফূৰ্তি। মই আকৌ মানে ৰিলছো বনাই ল'লোঁ দেই। এয়া আমাৰ ব্ৰেকফাষ্ট আহি গ'ল। যিহেতু আমি অসমীয়া, বিহু আমাক লাগিবই। ময়ো অকণমান নাচি দিলোঁ। আমাৰ কাষতে পিকনিক খাই থকা বাইদেউ কেইগৰাকীমানো আহি আমাৰ লগত খুব নাচিলে। তেওঁলোকক লগ পাই বহুত ভাল লাগিল। এয়া চাওকচোন, তেওঁলোকে চাউল ধুব গৈ ডাঙৰ মাছ এটা ধৰি আনিলে। ফাইনেলি আমাৰ খানা ৰেডি। এতিয়া মই ভাত খাব গৈছোঁ আৰু এয়া আমি কাম কৰি থকা কিছুমান পিক্স হয়। তাত গৈ আইচক্ৰীমো খালোঁ দেই। তাত এনেকৈ সৰু সৰু ষ্টল আছে, তাত আইচক্ৰীম পায়। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।